আজি সেয়া দেখিছেনে ইয়াত আছোঁ মই ময়দা আৰু সেয়া ঢালি ল'লোঁ। ইয়াৰ কাৰণে লাগিব নিমখ, তাৰপিছত লাগিব কালজিৰা, জিৰা, আৰু এয়া বেকিং ডাঙৰ চামুচে এচামুচ দিছোঁ। আজি কি বনাম হয়তো গম পাইছে, তো আজি বনাম মই নিমকি। আৰু আপোনালোকক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। সেয়া দেখিছেনে, ঠাণ্ডা পানী লৈ লাহে লাহে ঢালি ঢালি মই ড'টো বনাই ল'ম ধুনীয়াকৈ। আৰু আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই যাব আৰু লাইক কমেণ্ট এটা কৰি যাব দেই কেনেকুৱা লাগিলে। আৰু ইয়াত দেখিছেনে ড'টো হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া মই ঢাকি থ'ম, 2 ঘণ্টাৰ কাৰণে ঢাকিম মই। আৰু 2 ঘণ্টাৰ পিছত সেয়া দেখিছেনে, 2 ঘণ্টাৰ পিছত মই এয়া বেলি ল'লোঁ। পাতলাকৈ বেলিছোঁ, আপোনালোকে বেলি ল'ব। আৰু এয়া দেখিছেনে একদম ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এয়া লগালগ তেল গৰম কৰিলোঁ, ৰিফাইন তেল, আৰু এয়া ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ ফুলি আহিছে। এয়া দেখিছেনে অকলে অকলে কৰি আছোঁ। আৰু এইফালে ইয়াত থৈ লৈছোঁ। তাৰপিছত এয়া হৈছেগৈ আৰু আছে, সেয়াও দেখাই আছোঁ। সেয়া মাৰি থোৱা আছে, তাৰপিছত এইফালে কাটি থৈ দিয়া হৈছে। নিজে ভিডিঅ' বনাই এনেকৈ কাটিবলৈ বহুত দিগদাৰ হয়, সেইকাৰণে অকণমান অকণমানকৈ দেখাইছোঁ। নিমকিটোতো বহুততে লাগে ন, সকাম বিয়া ঘৰতো খাব লাগে, আলহীকো দিব পাৰি। আৰু বিহুতো আমাৰতো পূৰা বনোৱা হয়েই। আজি ইজি প্ৰচেষ্টা দেখাইছোঁ, দেখিছেনে এনেকৈ একদম পূৰা প্লেইন হেতা এখন লৈ ল'লোঁ আৰু হেতাখনে এনেকৈ তুলিছোঁ। এইখিনি তেলত দি দিয়া লগালগ গোটেইখিনি বাৰু ফুলি পেলাই এৰ খাই যাব। আপোনালোকেও পাৰিব এনেকৈ মোৰ গতে। আৰু ফাইনেলি মোৰ নিমকি বনাই হৈ গ'লগৈ, দেখিছেনে পূৰা মচমচীয়া হৈছে। এটা ভাঙি দেখাইছোঁ। আৰু এইবিলাক যে লাগি যে আছে দেখিছেনে, এই লাগি থকাবিলাক এনেকৈ দিলেই হ'ল, ধুনীয়াকৈ চেপত আহি যায়। আৰু আজিলৈ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে জনাব দেই। ধন্যবাদ। আকৌ এটা ভিডিঅ'লৈ আহি আছোঁ।